Good morning and namaskar. আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হাই এই ফটোটা মংগে বই না রাস্তাত মাহেটা ওলাই যাও বল না মংগে ৰাস্তালৈ যাও হেয়া আমি ওলাইছো ফুৰিবলৈ তুখাহেতৰ ঘৰৰ পৰা যাত্ৰা কৰিছো এনেকে খুলে ন এখন দৰজা আজি আমি যাম আমাৰ স্পেশাল মামা লগৰ এজনী ঘৰলৈ ওয়াও ফটো সেশন ৰাস্তা ৰখি হলো এওঁলোকে ফটো মাৰিবলৈ ৰখি লৈছে হাই ফটো মাৰিছে তোমালোকে মোক মাৰছো মোক মাৰা এনেকে পৰাবত মা মই মাৰিব লাগিব Empty hearts and neon lights, they're playing with my mind. Gotta get out of here tonight. Oh, I wanna run off and fly. And I'll tell myself it's fine to be alone, just to find somewhere that finally feels like home. Oh. এতিয়া আমি গৈ আছো বেছি সময় নাই আৰু সিহঁতৰ ঘৰ পাবলৈ হাই ফাইনেলি আমি লগ পালোহি ন ছোৱালীজনী আহা বুলি কোৱা ইমান খোজকাঢ়ি মৰি আহিছো ইয়াত বহিব দিছানে বেগটো ইয়াতে থওঁ দেই তেনেহ'লে এতিয়া আমি চাহ খাওঁ আপোনালোকে সেই সময়লৈকে সিহঁতৰ মৰমৰ বাগিচাখন উপভোগ কৰক চাহ খোৱা যিহেতু হৈ গ'ল এতিয়া আমি তাইলৈ সৰুকৈ গিফ্ট আনিছিলোঁ সেইটো তাইক দিম ইয়াৰ ভিতৰতে আছে মই ইমান ধুনীয়া কষ্ট কৰি বনাইছিলোঁ চাহ আকৌ তাই কি জানো বনাইছিলে চিকেন আছিলে নেকি আৰু ৰুটি ধুনীয়াকৈ বৰ ধুনীয়া লাগিছিল খাবলৈ ডিলিচিয়াছ বুলি ক'ব পাৰি আৰু হাই ফোনত ব্যস্ত হৈ আছা তুমি এনেকৈ আমি সাধাৰণ চেলফি এখন মাৰি সিহঁতৰ ঘৰৰ পৰা গুচি আহিলোঁ লগতে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব